প্ৰথমে চাউলৰ গুড়ি যিকোনো চাউলৰ হ'লে হ'ব ৰঙচুৱাকৈ ভাজি ল'ব ঘনকৈ লৰাই থাকিব লাগিব নহ'লে তলত লাগি যাব এতিয়া ৰেডি আমি ঠাণ্ডা হ'বলৈ দিম ৰঙালাও টুকুৰা টুকুৰকৈ কাটি ৰঙালাও আমি সিজাই লৈছোঁ পানীত তাৰপিছত গুড় পাগি ল'ম চাউলৰ জোখ পিঠাগুড়িৰ জোখ অনুসৰি গুড়খিনি ল'ব লাগিব গুড়টো পাকোতে সাৱধান হ'ব লাগিব গুড়খিনি ভালকৈ পাক খাইছে নে খোৱা নাই এইটো খুব জনা দৰকাৰ ঘনকৈ লাৰি থাকিব নহ'লে তলত লাগি যাব এতিয়া আমাৰ গুড় ৰেডি প্ৰথমে আমি বাতি এটাত অকণমান ওলাই থৈ দিছোঁ বাকী গুড়খিনি পিঠাগুড়িত মিক্স কৰি দিম ৰঙালাও পিঠাগুড়ি আৰু গুড় একেলগে মিক্স কৰিছোঁ আৰু সোৱাদৰ কাৰণে আদা আৰু জিৰা অকণমান দিছোঁ আমি এতিয়া 10 মিনিট সময় বাতি এটাত ঢাকি থৈ দিম কাৰণ ঢাকি থৈ দিলে পিঠাটো খুব কোমল আৰু মিহি হয় হাতত অকণমান তেল ল'ব লাৰু বনাওঁতে নহ'লে হাতত লাগি যায় এতিয়া আমাৰ পিঠা ৰেডি খাই খুব টেষ্টি লাগে পিঠা আপোনালোকেও এবাৰ বনাই খাব আমি যে অকণমান পাকা গুড় উঠাই থৈ দিছিলোঁ এই গুড়খিনি এতিয়া আমি পিঠাৰ ওপৰত দিম আপোনালোকেও এনেকৈ দি খাব তেতিয়াহে পিঠাটো টেষ্টি লাগিব খাই নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব